কৃষক বন্ধুসকল ৰদালি কৃষি ফাৰ্মলৈ স্বাগতম জনাইছোঁ। আজি 14 অক্টোবৰ। এই অক্টোবৰ মাহতে আমি নেমু বাগানত কেনেধৰণে টপ ড্ৰেছিং কৰিম তাকে দেখাব গৈ আছোঁ। বলক আমি নেমু বাগানলৈ যাওঁ। আমি আহি আছোঁ, পাবলৈ হৈছোঁ আৰু নেমু বাগানত। আপোনালোকে আমাৰ লগত থাকিব। লগাই থাকিব, সেইটো লগাই থাকিব। এইয়া আহি নেমু বাগানৰ ফাৰ্ষ্ট ছেক্টৰটো পালোঁ। নেমু বাগানৰ 3টা ছেক্টৰ আছে, এইটো ফাৰ্ষ্ট ছেক্টৰটো পালোঁ। ইয়াতে আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আছাম লেমন টেঙা ফলৰ ভিতৰত আটাইতকৈ এটা উত্তম, সৰ্বোত্তম আৰু ঔষধি গুণযুক্ত এটা নেমু। গতিকে যিসকল কৃষকে বাৰিষা বহুত নেমু গছত পকি গ'ল, বেপাৰীৰ অভাৱ হ'ল আৰু বহুত নেমু সৰি গ'ল, 50 পইচা 60 পইচা দামত বেচিলে। গতিকে কৃষকৰ মন ভাগি গ'ল, নেমু বাগান আপডাল কৰিবলৈ তেওঁলোকৰ মানসিকতা নাইকিয়া হৈ গ'ল। গতিকে কৃষকসকলক মই এটি ইনফৰমেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে হতাশ নহ'ব। এতিয়া নেমু পাইকাৰী 3 টকালৈ আহিলে। গতিকে আমি এতিয়া বাৰিষা নিগমন শেষ হৈ যাবলৈ হৈছে, প্ৰায় শেষে হৈছে। গতিকে এই অক্টোবৰ আৰু নৱেম্বৰ মাহত যদি আমি নেমু গুটি লগাব পাৰোঁ, তেতিয়াহ'লে সেইখিনি গুটি আমি 5 টকা 4 টকা মিনিমাম গড় হিচাপে 3 টকাকৈ আমি পাম। গতিকে আপোনালোকে নেমু বাগানবিলাক এৰি নিদিব, মন বেয়া নকৰিব। গতিকে আপোনালোকে এই মাহতে নেমুবিলাক এনেধৰণে চাফা কৰিব, চাফ চিকুণ কৰি ৰাতিপুৱা আৰু আবেলি আপোনালোকে টপ ড্ৰেছিং কৰিব। এতিয়া টপ ড্ৰেছিং কৰি দিলে লমালমে আকৌ নতুনকৈ ফল ফুল আহিব আৰু এটা গুটি লগা এতিয়া 3 টকা আপুনি পাবলৈ সক্ষম হ'ব গড় হিচাপে। গতিকে আমি আজি 14 অক্টোবৰ, আমি এতিয়া টপ ড্ৰেছিং কৰিব আহিছোঁ। মোৰ লগত আছে 2জন ছাত্ৰই হয়, তেওঁলোকে পঢ়ি আছে হাই ছেকেণ্ডেৰী। আমাৰ লগত আছে তেওঁলোকে সুদূৰ আমতলাৰ পৰা আমাৰ বঙালমৰা হাই ছেকেণ্ডেৰীত পঢ়িব আহিছে, পূব দিগং কলেজত তেওঁলোকে পঢ়ি আছে। তথাপিতো তেওঁলোকে কৰিবলৈ যিখিনি মানসিকতা, তাৰ বাবে তেওঁলোকে মোক অকণমান সহায় কৰিব আহিছে আৰু বাগানত কেনেধৰণে আমি সাৰ প্ৰয়োগ কৰিম তাৰো কিছু কথা তেওঁলোকে জানিব আহিছে। পৰিচয়টো দিয়া সেইফালে। সি আহিছে আমতলাৰ পৰা আহিছে। হয়, নামটো কৈ দিলে। ৰবীন দলে। সি আমতলাৰ পৰা আহিছে, আমাৰ ইয়াতে থাকি পঢ়া শুনা কৰি আছে। তাৰপিছত এইফালে আছে, কৈ দিয়া নাম। বঙালমৰাৰ পৰা আহিছোঁ। আমাৰ ওচৰৰ আকাশ পেগু। ইহঁত উদ্যোগী একোজন যুৱক। গতিকে তেওঁলোকে ষ্টুডেণ্ট হৈও আজি মোৰ ফাৰ্মত সহায় কৰিব আহিছে কিছু। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি এতিয়া ইয়াতে আপোনালোকক দেখাইছোঁ, এইটো চৰিয়াত ইয়াতে আমি ইউৰিয়া আৰু পটাছ আমি মিলাই ল'লোঁ। 70 গুণ ইউৰিয়া হ'লে 30 গুণ পটাছ আমি মিলাই ল'ব লাগে। সেই অনুপাতে মিলাই লৈ আমি এতিয়া এই গছবিলাকত কেনেকৈ ব্যৱহাৰ কৰিম আপোনালোকক দেখাই দিছোঁ। মোৰ এইটো তলিতে প্ৰায় 2 বিঘা নেমু বাগান একেলগে আছে। আমি সুন্দৰকৈ নেমু বাগান গেমেক্সিন মাৰি পেলাই বন চনবোৰ চফা কৰি ল'লোঁ। এতিয়া গুৰিবোৰ আকৌ দাহে এনেধৰণে কাটি আমি চফা কৰি দিলোঁ। ইয়াতে আমি এতিয়া এই সময়তে, এই মাহতে আমি সাৰ প্ৰয়োগ কৰিম। সাৰ প্ৰয়োগ এইটো টপ ড্ৰেছিং বুলি কয়। ধৰক আপুনি প্ৰতিজোপা, যিহেতু মোৰ এইজোপা গছ এতিয়া 4 years হৈছে, এটা প্ৰায় যথেষ্ট মধ্যবয়সৰ গছ। গতিকে ইয়াতে মই 60 গ্ৰামমান ইউৰিয়া আৰু প্ৰায় 30 গ্ৰামমান পটাছ আমি ইয়াতে দিম।
গুৰিত ছটিয়াই দিম। আৰু এই কামটো কৰোঁতে দিনৰ ভাগত আমি গুৰিবোৰ চফা কৰি ল'ব লাগে আৰু আবেলিৰ ভাগত আমি সাৰখিনি প্ৰয়োগ কৰিব লাগে, যাতে ৰাতি নিয়ৰত আৰু ৰাতি ঠাণ্ডাত যাতে সাৰখিনি মানে গছে শুহি লয় বা মাটিৰ লগত মিলি যায়। অন্যথা আমি যদি ৰাতিপুৱা ভাগত বা দিনৰ ভাগত প্ৰয়োগ কৰোঁ তেতিয়াহ'লে প্ৰখৰ ৰ'দত ইউৰিয়া যিহেতু নাইট্ৰজেন সি ৰ'দত জ্বলি যাব আৰু হয়তো মাটি বেয়া হ'ব পাৰে বা সাৰখিনি গছে সহজতে ল'ব নোৱাৰিবও পাৰে। গতিকে আমি টপ ড্ৰেছিং কৰাৰ সময়টো সদায় আমি আবেলিয়ে লোৱাটো বিজ্ঞানসন্মত। গতিকে আমি এতিয়া প্ৰয়োগ কৰিম। ইয়াতে আমি ইউৰিয়া আৰু পটাছ মিলাই ল'লোঁ। এতিয়া আমি আপোনালোকে চাব, এইটো খান্দি দিয়া দৰকাৰ নাই, কাৰণ নেমুতলিত অজস্ৰ শিপা থাকে, চুলি শিপা থাকে আৰু গোটেই নেমুতলিখন নেট হিচাপে থাকে। গতিকে কোৰে চাপিলেও যথেষ্ট কষ্ট পায়। গতিকে আমি নেমু গছৰ গুৰিটো চফা কৰোঁতে সদায় কেঁকুৰা দা নাইবা দীঘলীয়া দাহে এনেধৰণে আমি ব্যৱহাৰ কৰিব লাগে। মই আপোনালোকক দেখাব গৈ আছোঁ। এতিয়া তেওঁলোকে চফা কৰি আছে। এইটো এনেধৰণৰ দা লৈ পেলাই যদি আমি চফা কৰোঁ তেতিয়াহ'লে মাটিটো বিশেষ খান্দ নাখায় আৰু শিপাবোৰ মানে কাটি নাযায়। গতিকে আমি গুৰি গোটেই তলিটো গেমেক্সিন মাৰি ল'লোঁ। বহুতে ভাবে যে গেমেক্সিন মাৰি দিলে মানে তলিটো বেয়া হৈ যায় নেকি। তেনেকুৱা নহয়। গেমেক্সিন মৰাৰ কাৰণে যিখিনি অত্যাধিক বনখিনি সোনকালে পচি যায়, শুকায়, আৰু সেইখিনি পৰৱৰ্তী সময়ত বাগানত সাৰ হয়। আৰু সেইখিনিকে আমি সাৰ টপ ড্ৰেছিং কৰাৰ পাছত সেই জাবৰখিনি আমি আকৌ গুৰিত জমাই দিব পাৰোঁ। গতিকে আপোনালোকে হতাশ নহ'ব। বাৰিষা আপোনাৰ বহুত নেমু বেচিব নোৱাৰি, পকি গ'ল, সৰি গ'ল, বেপাৰীৰ অভাৱত 50 পইচা 60 পইচা বেপাৰীয়ে যাচে। যিহেতু বাৰিষা সময়ত সকলোৰে নেমুত যথেষ্ট গুটি লাগে আৰু গুটি লগাৰ কাৰণে ঘৰে ঘৰে নেমু প্ৰায় থাকেই এজোপা হ'লেও। গতিকে নেমুৰ বজাৰত দৰটো কমি যায়। কিন্তু আপোনাৰ অক্টোবৰ মাহ অহাৰ লগে লগে, ছেপ্টেম্বৰৰ শেষৰ ভাগৰ পৰা অক্টোবৰ মাহ অহাৰ লগে লগে নেমুৰ পৰ্যাপ্ত পৰিমাণে দাম বাঢ়ে। আৰু ঠাণ্ডা দিনত সকলোৱে নেমু গুটি নালাগে, নেমু অলপ পাতলীয়াকৈ গুটি লাগে। গতিকে এই সময়তে যদি আমি টপ ড্ৰেছিং কৰিব পাৰোঁ, ভালকৈ দুবাৰমান ভিটামিন মাৰিব পাৰোঁ, তেতিয়াহ'লে এই আহিন কাতি মাহতে আমি পৰ্যাপ্ত ফুল ফুলাবলৈ সক্ষম হ'ম। আৰু সেই সময়তে আমি যথেষ্ট পইচা উপাৰ্জন কৰিব পাৰোঁ। গতিকে কৃষকসকলক মন আপোনালোকে ডাউন নকৰিব। নেমু বাগানত পুনৰ উদ্যমে এতিয়া কাম কৰক আৰু পটাছ ইউৰিয়া টপ ড্ৰেছিং কৰক আৰু ভিটামিন স্প্ৰে কৰিব। ইফকো সপ্তাহত এবাৰ, এনেকৈ 3বাৰমান যদি মাহত এবাৰ কৰি দিব পাৰে, তেতিয়াহ'লে ফলে ফুলে নদন বদন হৈ আহিব, আপোনালোকে উপকৃত হ'ব। গতিকে এই কামখিনি আপোনালোকক কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু শাৰদীয় শুভেচ্ছা, আজিৰ পৰা মহালয় আহি আছে, শাৰদীয় শুভেচ্ছা সকলোকে জনাই মোৰ ভিডিঅ' আজি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।